নমস্কাৰ আপোনালোকৰ প্ৰথমে আমাৰ জব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আকৌ আলোচনা কৰিম। এইটো আপোনালোকৰ এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ স্কলাৰশ্বিপৰ হয়, এখন দা আছাম ট্ৰিবিউন যিখন আমাৰ নিউজ পেপাৰ হয় তাত এইটো উল্লেখ কৰিছে আৰু এইটো স্কলাৰশ্বিপ আপোনাৰ NSP বুলি কয়। NSP যিটো স্কলাৰশ্বিপ হয় আৰু এইটো আপোনালোকৰ কাষ্টটো আপোনালোকৰ OBC হ'ব লাগিব। যিখিনি OBC কেণ্ডিডেট বা যিখিনি OBC কেটেগৰী আছে ল'ৰাই হওক বা ছোৱালীয়ে হওক তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব। ওকে, তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব, এইটো তেওঁলোকৰ কাৰণেহে ইয়াত দিয়া আছে। চাওক, এইটো আপোনালোকৰ যিটো পৰ্টেল আছে, পৰ্টেলটো আপোনালোকৰ www.scholarship.gov.in। ওকে, এইটো হৈছে আপোনালোকৰ তেওঁলোকৰটো ৱেবছাইট আৰু এই ৱেবছাইটে গৈ আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ওকে, আৰু এইটো আপোনালোকৰ চাওক, আপোনালোকৰ যিটো কি লাগিব, যোগ্যতা কি লাগিব এইটো এপ্লাই কৰিবলৈ, আপোনালোকে OBCৰ পৰা OBC কেণ্ডিডেট হ'বই লাগিব, যে OBC কমিউনিটি। ওকে, OBC কমিউনিটি হ'বই লাগিব, নতুবা যদি আপোনালোকে SC ST বা জেনেৰেল হয় তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব, অকল OBC হ'ব লাগিব। ওকে, OBC হ'লেহে এইটো NSP স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ওকে, তাৰপিছত আপোনালোকৰ ইয়াত দিছে চাওক, যিটো এনুৱেল ইনকামটো আপোনালোকৰ কিমান হ'ব লাগিব চাওক, 2.5 lakhs। ওকে, 2.5 lakhs আপোনালোকৰ হ'ব লাগিব, তাতকৈ বেছি হ'ব নালাগিব। ওকে, তাতকৈ আপোনালোকৰ বেছি হ'ব নালাগিব, বেছি হ'লে আপোনালোকে নাপাব। ওকে, ইয়াত স্কলাৰশ্বিপ যিটো এমাউণ্ট, সেই এমাউণ্টটো দিয়া আছে চাওক, ৰেজ 75,000। ওকে, অনলি ফৰ ক্লাছ 9 ষ্টুডেণ্ট, যিখিনি 9 ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে 75,000 দিয়া হ'ব। ওকে, 9 ষ্টুডেণ্টখিনি এপ্লাই কৰিব পাৰিব আৰু যিটো 11 ষ্টুডেণ্ট আছে, মানে আমি SS ফাৰ্ষ্ট ইয়েৰ বুলি যিসকলকে শিক্ষাৰ্থী কওঁ তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে এইটো কিমান পাব, 1,25,000। ওকে, 1,25,000 টকা তেওঁলোকে পাব আৰু এইখিনি ক্লাছ 9ৰ ল'ৰা ছোৱালীখিনি কিমান পাব, 75,000। ওকে, এই দুটা মানে হেৰি দিয়া হ'ব, ষ্টুডেণ্টক দিয়া হ'ব, 9 ষ্টুডেণ্ট এণ্ড 11 ষ্টুডেণ্ট। ওকে, আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। NSP যিটো আপোনালোকৰ হেৰি আছে, মানে পৰ্টেল আছে, সেই পৰ্টেলতে গৈ আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ওকে, লগত আপোনালোকে আধাৰ কাৰ্ডটো লৈ যাব, আধাৰ নাম্বাৰ লাগিব। ওকে, আধাৰ নাম্বাৰটো আপোনালোক লাগিব, আধাৰটো আজিকালি এইটো আধাৰটো কম্পালচৰি, আধাৰ থাকিবই লাগিব, গতিকে আপোনালোকে ধুনীয়াকৈ এইটো এপ্লাই কৰি ল'ব। ওকে, ভিডিঅ'টো ইমানেই, যিমান আপোনালোকৰ বন্ধু বান্ধৱী আছে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া এনেকুৱা যিখিনি ইম্পৰ্টেণ্ট আপডেট আছে সেই আপডেটসমূহ আপোনালোকে চাই থাকিব পাৰিব এই চেনেলটোৰ জৰিয়তে। ধন্যবাদ।